হাই পাৰ্টনাৰ, মই আজি গাড়ী ধুৱাইছোঁ। মোৰ এই মাজনীক লৈ আহিছোঁ গাড়ীখন। মোৰ গাড়ীখনৰ নাম মাজনী। এই এখন গাড়ীখন লৈ আহিছোঁ আজি। গাড়ীখন ধুম, দেখছি না আপোনালোকে গাড়ীখন ধুম আজি মই। পুৰা ভালকৈ ধুব লাগিব ইয়াক। এই লেতেৰা হৈছে গোটাই, গাড়ীখন গোটাই লেতেৰা হৈ গৈছে। এখন গাড়ী এতিয়া মই পুৰা চিকচিকীয়াকৈ ধুম। লগত আপাক লৈ আহিছোঁ এই ইয়াতে ভেটাৰ দোকানত। তাৰপিছত মোৰো মিছেছ আছে ইয়াতে, একদম কি কৰি আছে আপোনালোকে চাব পাৰিব। একবাৰ দেখুৱাই দিওঁ, আপোনালোকে চাওক। এই চাওক কি কৰি আছে এইগিলা। এই পুৰি বনাই আছে, পাপৰ বনাইছি। এই কাষ্টমাৰো আছে আমাৰ, চাব পাৰে। এই বিৰি টানি আছে একেবাৰে, দেখছি নাই? এই কি খিলখিলাই আহি লগাই দিছে চাওক। কাষ্টমাৰগিলাখান এতিয়া আহিবাৰ হোৱা নাই, কাম কৰি আছে কিছুমানে। এইটো মোৰ আপা একেবাৰে একদম পুৰা, এই দেখছি নাই কি ষ্টেণ্ডাৰ্ডত আছে একেবাৰে। এই চাওকচোন, লাজ লাগছি তাৰ একেবাৰে। এই ভালকৈ চাওক একদম আপাতক চাওক। এই চাওক কি হ'লা, কিবা এটা কওঁ। ই আকৌ নমতে। এই একদম পুৰা গৰম পাপাৰ ভাজি আছে একেবাৰে। এই চাওক, এই একদম পুৰা এই পাপাৰ জকৰি আছে একেবাৰে। এই চাওক, দেখছি আপোনালোকে। এখানি আপোনালোকক দেখালোঁ। তাৰপৰা এতিয়া মই এই গাড়ীখন তাতে থৈছোঁ। গাড়ীখন এতিয়া ধুম বঢ়িয়াকৈ একদম। মোৰ মাজনী এখন মোৰ মস্ত। এই চাওক মাজনী ইয়াতে থিয় হৈ আছে। মাজনীয়ে কৈ আছে মোক গাটো ধুৱ বুলি। এতিয়া তাক গাটো ধুৱাই দিম আৰু একদম পূৰা ফিনফিনীয়াকৈ। তাৰপিছত গাটো ধোৱা হোৱাৰ পিছত আপোনালোকক একবাৰ দেখুৱাম দিয়ক, আপোনালোকে চাব। মই চেম্পু কৰিছোঁ ইয়াতে। মাজনীকেইটা অলপ খুলি দিওঁ আৰু অলপ ভালকৈ। মাজনীক গাটো ধুৱাব লাগিব, বৰ অশান্তি পাই আছে মাজনীও। গাটো অলপ চিকচিকীয়াকৈ ধুই দিওঁ চেম্পু টেম্পু মাৰি। এই কাপোৰখন ভিজাই লৈছোঁ মই। ভিজাই লৈ এতিয়া অলপ পূৰা মাৰি দিম আৰু এনেকৈ। অলপ খুৱাই দিব লাগিব। পিছত তাৰপৰা পানী মাৰি অলপ শুকাব দি কিনে গাড়ীখন আৰু ঘৰত লৈ যাম। এই খুহি আছোঁ এতিয়া বৰ্তমান। বহুত লেতেৰা হৈ গৈছে গাড়ীখন। গাড়ীখন ধুলোঁ মই এতিয়া। এই চাব পাৰে আপোনালোকে, গাড়ীখন চিকচিকীয়াকৈ ধুইছোঁ মই একেবাৰে। ধুনীয়া লেতেৰা আছিল, গাড়ীখন পূৰা ধুই দিছোঁ এতিয়া। এতিয়া মই গাড়ীখন মৰমীক লৈ যাম, ঘৰত লৈ যাই থৈ দিম। আপোনালোকে কমেণ্টত জনাব কেনে হৈছে মোৰ গাড়ীখন ধোৱাত। আৰু গাড়ীখন যি ধুলোঁ মই, আপোনালোকে জনালেই হ'ল ভাল হৈছে নে নাই। আৰু মৰমী নাম দিছোঁ গাড়ীখনত। আৰু আপোনালোকে মোৰ ব্লগটো নিৰঞ্জন দাস ব্লগ ড্ৰাইভাৰ লাইফ। মই ড্ৰাইভাৰ যিহেতুকে সেইকাৰণে ড্ৰাইভাৰ লাইফটো দিছোঁ। কেতিয়াবা কাৰণে আৰু পিছত এই ক'ৰবাত যাম গ'লে মই ড্ৰাইভাৰৰ লগত আলোচনা কৰিম। কিছুমান ড্ৰাইভাৰ পাওঁ কেনেকুৱা চিষ্টেমত চলি থাকে, আমাৰ ড্ৰাইভাৰবিলাকে চলে কেনেকৈ, সেইগিলাখান দেখুৱাম আৰু আপোনালোকক। সেইটো চাব পাৰিব। ধন্যবাদ।